নমস্কাৰ বন্ধুসকল, আমাৰ ষ্টাডি পঢ়াৰ চেনেলৰ আন এটা ভিডিঅ'লৈ সকলো বন্ধু-বান্ধৱক স্বাগতম জনাইছোঁ। তো ভিডিঅ'টো বেছি কথা নকৈ আৰম্ভ কৰোঁ। বন্ধুসকল, এটা ধুনীয়া নটিফিকেশ্যন আহিছে। নটিফিকেশ্যনটো কি? অফিচ অফ দি ডিষ্ট্ৰিক্ট ছেছন জাজ মৰিগাঁও। বন্ধুসকল, নটিফিকেশ্যন এডভাৰটাইজমেণ্ট, ডেট মৰিগাঁও 31 মে 2021। বন্ধুসকল, ইন কণ্ডিশ্যন অফ এডভাৰটাইজমেণ্ট পাব্লিছ ভাইড নটিফিকেশ্যন অন, এইটো চাওক ইয়াত লিখা আছে নটিফিকেশ্যনখন পাব্লিছ হোৱা বা কি। আৰু ফিক্সড মান্থলি ৰিকুৱাৰমেণ্ট 15,000 টকা আপোনাৰ চেলাৰী হ'ব ইয়াত। আৰু যদি পোষ্টটো চাই এতিয়া ড্ৰাইভাৰৰ পোষ্ট হয় বন্ধুসকল, ইয়াত লিখা আছে নেম অফ পোষ্ট ড্ৰাইভাৰ আৰু নম্বৰ অফ পোষ্ট আছে দুটা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনাৰ 8 পাছ। প্ৰফেশ্যনেল কোৱালিফিকেশ্যন শুড প্ৰচেছ এ ভেলিড LMB ড্ৰাইভিং লাইচেঞ্চ আপোনাৰ থাকিব লাগিব আৰু 5 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু ইউ আৰ আনৰিজাৰ্ভ, বন্ধুসকল, এইটো কেটাগৰী আনৰিজাৰ্ভ। ইউ আৰ মতলব আনৰিজাৰ্ভ মানে। তো ইয়াত আপোনাৰ অফলাইন এপ্লিকেশ্যন হ'ব। আৰু কেনেকৈ এপ্লিকেশ্যন লাষ্ট ডেট হ'ল আপোনাৰ 15 জুন 2021 1 বজাৰ আগত আপোনাৰ জমা দিব লাগিব। আৰু বা আপুনি পোষ্ট দি পঠাব লাগিব আজি 1টা বজাৰ আগত যেন পায় অফিচত। ইনকমপ্লিট এপ্লিকেশ্যন এণ্ড applicant receive after 15 জুন 2021 will be summarily rejected। বন্ধুসকল, 15 জুনৰ পিছত যদি কোনো এপ্লিকেশ্যন তেওঁলোকৰ অফিচত যায় তেনেহ'লে সেইটো ৰিজেক্ট হ'ব। ইয়াত ভালকৈ উত্তৰে কৈ দিছে ফিউচাৰ হুজ অফ হেভ এপ্লাইড দ্য আইটেম নটিফিকেশ্যন ডেট নিড নট টু এপ্লাই ফ্ৰেছ। বন্ধুসকল, আগতে তেওঁলোকৰ কিবা আছিল তেওঁলোকৰ এপ্লাই কৰিবৰ দৰকাৰ নাই, এইটো ইয়াত কৈছে। তো টাৰ্মছ এণ্ড কণ্ডিশ্যন এইবিলাক আছে, ডিছক্ৰিপশ্যনত লিংক পাব, তাৰ পৰা আপুনি এইখন ডাউনলোড কৰিব আৰু ভালদৰে পঢ়িব। কেণ্ডিডেটছ মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। 5 to 8 অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, 5 to 8 কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এক্টৰ মতে তেওঁ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। মাষ্ট নট বি লেছ দেন 18 বছৰ তলত হ'ব নালাগিব। 18ৰ পৰা 38 বছৰ তেওঁৰ বয়স হ'ব লাগিব। এইটো 5 জুন 2021 দি কেণ্ডিডেট শ্বেল বি ৰিকুৱাৰ্ড পাৰ্মানেণ্ট ড্ৰাইভিং স্কিল টেষ্ট। আপোনাৰ ড্ৰাইভিং টেষ্ট লোৱা হ'ব ইয়াত। পাৰ্চনেল ইণ্টাৰভিউ হয়তো ডেট ভেনু টাইম আপুনি ইয়াত ৱেবছাইটটোত চাব পাৰিব। ড্ৰাইভিং টেষ্ট লিষ্ট কেনেকুৱা হ'ব, নম্বৰ অফ ইছ্যু আৰু চাৰ্টিফিকেট মাৰ্কশ্বিট ছাপোৰ্ট আপুনি এইবিলাক ধৰি যাব লাগিব। আৰু 3 কপিজ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো দিব লাগিব। বাই পোষ্ট পঠাব লাগিব। এই এড্ৰেছটোত আপোনাৰ বাই পোষ্টেৰে কাগজবিলাক পঠাব আপুনি যিসকলে ইচ্ছুক আছে। তো বন্ধুসকল, এইখিনি ভিডিঅ'বোৰ চাই কেনে লাগে, ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু সকলো বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰক যিসকল বন্ধু-বান্ধৱীয়ে ড্ৰাইভিঙৰ চাকৰি কৰিব বিচাৰে। তো এইখিনিয়ে বন্ধুসকল, জয় আই অসম।